নমস্কাৰ বন্ধুসকল, govt অতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি মই লৈছো এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু মোৰ চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই, সকলোৱে সাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। বলক এতিয়া আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো। বন্ধুসকল, এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ, গতিকে সকলোৱে গুৰুত্ব দি কথাটো শুনিব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এইটো আপোনাৰ 5 ফেব্ৰুৱাৰী তাৰিখে এটা নিউজ ওলাইছিলে। মাৰ্চ মাহৰ 2022 চনৰ মাৰ্চৰ ভিতৰত 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ যিটো অসম চৰকাৰে ঘোষণা কৰিছিলে, সেই সম্পৰ্কে কাম কাজখিনি ইতিমধ্যে আগবঢ়াইছে চৰকাৰে। তৃতীয় চতুৰ্থ বৰ্গৰ যিখিনি পদ আছিলে, সেই পদৰ নিয়োগৰ বাবে ইতিমধ্যে আয়োগ গঠন কৰিছে। এই আয়োগখনক দ্য আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন হিচাপে নামাকৰণ কৰা হৈছে। এই আয়োগখনে আপোনাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু যিমানখিনি বিজ্ঞাপন প্ৰকাশ কৰা, ধৰি লওক নিযুক্তিৰ প্ৰক্ৰিয়াৰ যিখিনি প্ৰচেছ, সকলোখিনি এই আয়োগখনৰ জৰিয়তে হ'ব। এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপনসমূহ প্ৰকাশ পোৱাৰ লগে লগে মই চেনেলৰ জৰিয়তে আপোনালোকৰ বাবে আগবঢ়াম আৰু ইয়াৰ অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকৰ সুবিধাৰ বাবে আগবঢ়াম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়া মই ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যাব। বন্ধুসকল, মোৰ এই টিকটমানি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক খবৰসমূহ দিবৰ বাবে মই চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।